কামপুৰৰ বানপানী কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি গোটেইটো ভিডিঅ' চাব। আৰু এই পানীটো 2004 চনত আহিছিলে আপোনাৰ 61.15 মিটাৰত, আৰু আপোনাৰ 2022 চনত এইটো পানী আহিছে 62.70 মিটাৰত। বহুত গুণ বাঢ়ি গৈছে। এনেকুৱা ভয়ংকৰ দৃশ্য কামপুৰত মই প্ৰথমবাৰ দেখিছোঁ। এই প্ৰথমবাৰ আপোনাৰ এই পানীখিনি ইমান স্পীডত আহিছে, পূৰা গণিব নোৱাৰা। মানে আপোনাৰ তৎক্ষণাত বাঢ়ি গৈছে, 5 মিনিটত বাঢ়ি গৈছে পানী। আপোনালোকে চাওক, এয়া ঘৰৰ মানুহৰ ঘৰৰ ভিতৰৰ পৰ্যন্ত পানী সোমাই গৈছে। আমাৰ কামপুৰ ভলভলীয়া গাঁৱৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ আপোনালোকক আগবঢ়াইছোঁ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব বুলি আশা থাকিল। বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই, প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই। খাটি খোৱা মানুহৰ জানো আশা নাই, প্ৰতাৰণাৰ ঠেলা হেঁচাই জীয়াটো ভোগাই। ৰাজনীতি নকৰিবি বৰমূৰীয়া, আমাৰ বাবে তহঁত আজি ৰাজঘৰীয়া। ৰাজনীতি নকৰিবি বৰমূৰীয়া, আমাৰ বাবে তহঁত আজি ৰাজঘৰীয়া। নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বাট, নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বাট। বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই, প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই। ধেমাজি কি লখিমপুৰ বানত বুৰি যায়, বগী নদীৰ পকনীয়াই সপোন ভাঙি যায়। জীয়া ঢলে বাৰে বাৰে কৰে অসহায়, আমাৰ কথা ভাবিবলে কাৰো সময় নাই। বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ, প্ৰলোভনৰ বাবে আমি কিনো বাৰু পাওঁ। বাৰে বাৰে আহে যায় আমাৰো চৰকাৰ, প্ৰলোভনৰ বাবে আমি কিনো বাৰু পাওঁ। নঠগিবি দেই আমাক দিলো সকীয়াই, নঠগিবি দেই আমাক দিলো সকীয়াই। বানে ধোৱা মাজুলীৰ দুখৰ সীমা নাই, প্ৰতিশ্ৰুতি দিয়া জনো কৰবাত হেৰাই।
পথাৰৰে সোণ গুটি ভাগি গ'ল মানুহৰে মন আজি উটি গ'ল পথাৰৰে সোণ গুটি ভাগি গ'ল মানুহৰে মন আজি কোনেনো চাব কোনে বুজি পাব কিমানৰ বুকু উকা হৈ ৰ'ব চকুলো কিমান টুকিব দুখবোৰ